बे समाव हाग्रामा महिलानि बिथांनिफ्राय गोदोनिफ्रायनो हानि जेंनाखौ लानानै बाथ्रा बुंनायखौ नुनो मोननाय जादों। हानि जेंनाया खालि मुस्लिमफोरनि गेजेरावल' गैया। हानि जेंनाया बिटिआरनि थागिबि मोनफ्रोमबो हारिनि गेजेरावनो हानि जेंना जाबोदों आरो हानि जेंना दं आरो बे बाथ्राखौनो खौरांनि गेजेरजों बुंदों हाग्रामा महिलानि बिथाङा। इउपिपि सरकारा बिटिआरआव सरकार दानायनिफ्रायनो दिनैसिम 50,000नि बांसिन नखरनो हानि पाट्टा एबा हानि जेंनाखौ सुस्रांनानै होनायखौ नुनो मोननाय जादों। बेनि गेजेरावनो हाग्रामा महिलानि बिथांनि बिपिएफ सरकाराबो फैफिनोब्ला गिबिसिनावनो हानि पाट्टा एबा हानि जेंनानि खामानि मावगोनखौ फोरमायदों हाग्रामा महिलानि बिथाङा। लोगोसे अदालगुरियाव भूमि सुरक्षा मंच दानायनि सायावबो बाथ्रा बुंदों महिलानि बिथाङा। हाखौ लानानै मायाबा आफाद दायोब्ला बेयाव मोनसेल' हारि लानानै आफाद दायोब्ला जाया, गुबुन गुबुन हारिखौ लाफानानैसो दानांगोन आरो मुस्लिम सुबुंफोराल' हानि जेंना गैया। बिटिआरआव बर', असमिया, बांगाल, नेपालि गुबुन गुबुन हारिनि गेजेरावबो हानि जेंना दं। बेखायनो बेबायदि मुस्लिमनिल' हानि जेंनानि आफाद दायोब्ला जेबो ओंथि थानाय नङा होनना बाथ्रा बुङो हाग्रामा महिलानि बिथाङा। যোৱাকালি নহয় পৰহি দিনা নাকি পৰহি দিনা খালাইগাঁও হয় হয় খালাইগাঁও ওদালগুৰিত খালাইগাঁও ময়ো শুনিছোঁ ভূমি অধিকাৰ মঞ্চ বনাইছে বুলি আমি শুনিছোঁ। সেইটো বনাইছে নিশ্চয় মুছলিম সম্প্ৰদায়ৰ মানুহ, ইয়াত বেলেগ মানুহ নাই বোধহয়। আমি চেল বনাইছে, মাইনৰিটি চেল বনাইছে, গোৰ্খা চেল বনাইছে, ৰাজবংশী চেল বনাইছে বা আদিবাসী চেল বা বেংগলী চেল। এই চেলবিলাকৰ মেইন এজেণ্ডাটোৱে মেইন ডিমাণ্ডটোৱে মাটিৰ পাট্টা। আমাক মাটিৰ পাট্টা দিব লাগিব। যেতিয়া চৰকাৰ আহিব তেতিয়া মাটিৰ পাট্টা দিব লাগে বুলি 1 নম্বৰ এজেণ্ডা ইহঁতৰ আছে। তো যিসকলে ভূমি অধিকাৰ মঞ্চ বনাইছে আমাৰ ক'ব লগা একো নাই, কিন্তু এই মঞ্চত সকলো জাতি জনগোষ্ঠী থাকিব লাগিছিল। অকল মুছলিম সম্প্ৰদায় বুলিহে মই গম পাওঁ। ইয়াত যদি ভূমি অধিকাৰ মঞ্চ বনাব লাগে সকলো জাতি জনগোষ্ঠীক লৈ পেলাই বনাব লাগিছিল। ইয়াত বড়োসকলেও থাকিব লাগিছিল, কোনোবা ৰাজবংশীও থাকিব লাগিছিল, কোনোবা বেংগলীও থাকিব লাগিছিল, কোনোবা গোৰ্খাও থাকিব লাগিছিল, কোনোবা আদিবাসীও থাকিব লাগিছিল। মাটিৰ প্ৰব্লেমটো অকল মুছলিম নহয়। মুছলিমৰ যদি 100টা মাটি পাট্টা পাব লগা আছে, বড়োসকলৰ 300টা মাটি পাট্টা পাব লগা আছে। বড়ো মুছলিমতকৈ বেছি আছে। কথা সেইটোৱেই। মঞ্চ যদি বনাইছে সকলো জাতি জনগোষ্ঠীক লৈ পেলাই বনাব লাগে। অকল মুছলিমৰ নহয় মাটিৰ সমস্যাটো, সকলো জাতি জনগোষ্ঠীৰ সমস্যা আছে। আৰু আমি বিপিএফে যদি চৰকাৰ আহে এই প্ৰথম আমি এই মাটিৰ পাট্টা প্ৰদান কৰাটোৱে আমি কাম কৰিব। আৰু ইয়াৰ কাৰণে আমি ৰাজবংশী চেল বা আদিবাসী চেল বা বেংগলী চেল বা মাইনৰিটি চেল বা গোৰ্খা চেল বা নাথযোগী চেল এনেকুৱা বনোৱাৰ উদ্দেশ্যটো সেইটোৱেই। আৰু ইহঁতৰ মেইন ডিমাণ্ডটো মাটিৰ পাট্টা। মাটিৰ পাট্টা পোৱাৰ লগে লগে আপুনি আমাৰ মাজত বিভিন্ন জাতি জনগোষ্ঠীৰ যিটো সমস্যা এইটো প্ৰায় শেষ হয়। মাটিৰ পাট্টা থাকিলে আপুনি স্কুল কলেজৰ স্কলাৰশ্বিপৰ কথা আছে, বেংক লোনৰ কথা আছে বা চৰকাৰী যিখিনি আঁচনি সেইবিলাক পাবলৈ সক্ষম হয়। সেইবিলাক মাটিৰ পাট্টা নাথাকাৰ কাৰণে বহুত হাজাৰ হাজাৰ বড়ো মানুহে আজি চৰকাৰী আঁচনি নাপায়। আমি মাটিৰ পাট্টাটো প্ৰথম পৰ্যায়ত আমি ফৰেষ্ট এৰিয়াত যিসকল বসবাস কৰি আছে, ৰাজবংশী হওক, বড়ো হওক বা গোৰ্খা হওক বা যিকোনো জাতি বা আদিবাসী সকলোকে দিয়া আহিছে আৰু অলপ বাকী আছে, সেইটো আমি দিম। আজিৰ দিনত প্ৰমোদ বড়োৱে ইচ্ছা কৰিলে এই মাটিৰ পাট্টাটো দিব পাৰে, কিন্তু সি দিবৰ ইচ্ছা নাই। আমাৰ দিনত দি আহি পেলাই অলপ আৰু বাকী আছে বনাঞ্চলত থকা বিভিন্ন জাতি জনগোষ্ঠীৰ মাটিৰ পাট্টা দিবলৈ, সেইটো আমি কমপ্লিট কৰিম। লগে লগে আমি এই প্লেনত যিসকল মুছলিম বা বড়ো বা বিভিন্ন জাতি জনগোষ্ঠী মাটিৰ পাট্টা নাই ইহঁতক আমি জৰীপ কৰিবলৈ মাটিৰ পাট্টা দিম। আৰু মাটিৰ পাট্টা দিয়াটো আমি দিল্লী বা দিছপুৰক সুধিব লগা নাই। মাটিৰ পাট্টা দিয়াৰ অধিকাৰটো BTCতে আছে, পাৱাৰটো, যিহেতু সেই লেণ্ড ৰেভিনিউটো ট্ৰেন্সফাৰ ডিপাৰ্টমেণ্ট। সেইকাৰণে আমি ফৰেষ্ট অঞ্চলত যিখিনি জাতি জনগোষ্ঠী আছে ইহঁতক মাটিৰ পাট্টা দিয়া সময়ত দিল্লী বা দিছপুৰৰ পাৰ্মিশ্যন নালাগিছিল বা নালাগে। আমি নিজাববীয়া চিন্তা কৰি পেলাই সেইটো মাটিৰ পাট্টাটো দিছে। এইবাৰো যিসকল খাছ লেণ্ডত আছে বা একচনীয়া মাটিত আছে বা যিসকল বিভিন্ন ঠাইত আছে
এইসকলক মাটিৰ পাট্টা দিয়াৰ ক্ষেত্ৰত আমি BTCয়ে নিজাববীয়াকৈ আমি দিব পাৰে আৰু আমি দিম আৰু এই যিটো মাটি অধিকাৰ মঞ্চ বনাইছে সেইটো সকলো জাতিকে লৈ পেলাই বনাওক আমাৰ ক'ব লগা একো নাই বড়োও থাকিব লাগিব মুছলিমো থাকিব লাগিব বেংগলীও থাকিব লাগিব আদিবাসীও থাকিব লাগিব ৰাজবংশীও থাকিব লাগিব কেলে মানে মাটিৰ এই সমস্যাটো অকল মুছলিমৰ নহয় সব জাতি জনগোষ্ঠীৰ সমস্যা এই মাটিৰ পাট্টাটো এইখিনি কথা দেই बङाइगाव मेरिडियान किया मटर शोरूमा नोंथांमोननि थाखाय लानानै फैदों बाम्पार अफार नोंथांमोना सोरबाफोर मेरिडियान किया मटर शोरूमनिफ्राय गारि बायनो गोसो दं अब्ला बङाइगावआव थांनानै बायहैनो हागोन बे बाम्पार अफारफोरानो जाहैबाय सेल्टस गारियाव 1,20,000 क्लेरेन्स गारियाव 1,50,000 सनिक गारियाव 50,000 सिम खम बेसेनाव मोननो हागोन नोंथांमोना गोसो गुदुं अब्ला थाबैनो नैबे जानबुं नङाव सुलाद लाहरनो हागोन जानबुं अनजिमायानो जाबाय 0629 213 4455